নমস্কাৰ বন্ধুসকল, মোৰ আৰ্ট চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই প্ৰথমতে আপোনালোকক ক'ম কেনেকৈ ৱাটাৰ কালাৰ কৰে। ৱাটাৰ কালাৰ কৰিবৰ কাৰণে কি সঁজুলি লাগে সেইবিলাকৰ বিষয়ে মই আজি দেখাম আপোনালোকক। কেনেকুৱা ধৰণৰ সঁজুলি ব্যৱহাৰ কৰি ব্ৰাছ, পেঞ্চিল, ৰবৰ কি লাগে চব মই কৈ যাম, আপোনালোকে মন দি চাব। প্ৰথম কথা হ'ল কি, ৱাটাৰ কালাৰ কেনেকৈ কৰে। ৱাটাৰ কালাৰ কৰিবলৈ আমাৰ বহুত সঁজুলি লাগে, যিবিলাক ধৰি লওক এডাল ব্ৰাছডাল কেনেকুৱা ধৰণৰ হ'ব লাগিব। আমি যিকোনো ধৰণৰ ব্ৰাছ ব্যৱহাৰ কৰিব নোৱাৰোঁ ৱাটাৰ কালাৰ কাৰণে। বিশেষকৈ ৱাটাৰ কালাৰ ক্ষেত্ৰত ৱাটাৰ কালাৰ কৰিবলৈ কাৰণে বহুত ব্ৰাছ লাগে, যিটো চেবল ব্ৰাছডাল ভাল। আৰু এটা কথা কি, ৱাটাৰ কালাৰ কৰিবলৈ কাৰণে আমাক প্ৰথমতে এখন লাগিব পেপাৰখন সদায় ভাল হ'ব লাগিব ৱাটাৰ কালাৰ কৰিবৰ কাৰণে। যেনে ধৰক আমাৰ RCS আছে, চিত্ৰপট আছে, এইবিলাক হ'ল ৱাটাৰ কালাৰ কৰিবৰ কাৰণে বেষ্ট পেপাৰ হয়, যেনেকৈ ফেব্ৰিয়ানো। আৰু লগতে আছে ব্ৰাছটো কম দামৰ, একেবাৰে ব্ৰাছটো এখন ভাল আৰু মাৰ্কেটত কম দামত আছে, এমাজনত পায়, ফ্লিপকাৰ্টত পায় তেনেকৈ। আৰু আছে RCS পেপাৰখনৰ দাম, সেইখন কিনিবৰ কাৰণে আমাৰ বিগিনাৰ্ছৰ কাৰণে সহজ নহয়। আমি কম দামৰ পেপাৰতে কাম কৰিব লাগিব, যিবিলাক কম দামৰ পেপাৰ তাৰ ভিতৰত ব্ৰাছটোখনে ভাল। পেপাৰ বুলি কওঁতে প্ৰথমতে চাওক, এখন ৱাটাৰ কালাৰ পেপাৰ হয়। এইখন ৱাটাৰ কালাৰ পেপাৰ, ব্ৰাছটো ৱাটাৰ কালাৰ পেপাৰ হয়। এইখন বিশেষভাৱে ৱাটাৰ কালাৰ কৰিবৰ কাৰণে বনোৱা হৈছে। মানে ইয়াত ৱাটাৰ কালাৰ কৰিবৰ কাৰণে ভাল, যিকোনো প্ৰকাৰে কৰিব পাৰি। লেণ্ডস্কেপ টাইপত কৰিব পাৰি, পৰ্ট্ৰেইট মডতো কৰিব পাৰি। আৰু এইখন হৈছে এমাজনত সহজভাৱে পোৱা হয়। ব্ৰাছটো ৱাটাৰ কালাৰ পেপাৰ A2 চাইজ। এইখনত কৰিলে মানে ইয়াত কি হয়, পানী ধৰি ৰখা ক্ষমতাটো ইয়াৰ বেছি। সেইকাৰণে আমাৰ নৰ্মেল যিবিলাক আৰ্ট পেপাৰ সেইবিলাকত কৰিব নোৱাৰি, সেইকাৰণে এইখন অনা হৈছে। কেনেকৈ কৰিব লাগিব ৱাটাৰ কালাৰ দেখাই আছোঁ মই। প্লেটত কি কালাৰ মিক্স কৰিব লাগিব সেইটো দেখাই আছোঁ। প্ৰথমতে আমি আকাশখন কৰিম। এই আকাশখন কৰিবলৈ পানী মাৰিব লাগিব। পানী মাৰি লৈ দিছোঁ, চফা পানী মাৰি ল'ব লাগিব। এইটো চাব লাগিব যে পানীৰ পৰিমাণটো বেছি নহয়, সেইটো কাৰণে কমকৈ পানী মাৰি লৈছোঁ। গছজোপাৰ ভিতৰত মাৰিব নালাগে, বাহিৰে পানীটো কৰিব লাগিব। এইখন নৰ্মেল পেপাৰ হয়, এখন ৱাটাৰ কালাৰ পেপাৰ নহয়। নৰ্মেল পেপাৰৰ কাৰণে ইয়াৰ কোৱালিটিটো ভাল নহয়, সেইটো কাৰণে অলপ প্ৰব্লেম দেখাব পাৰে। পানী কৰি লৈছোঁ মই। পানী মৰাৰ পিছত ইয়াত আমি কি কালাৰ মিক্স কৰিম। অলপ আছে নীলা আছে, আগৰ পৰা পাতল নীলাটো ল'ব লাগিব। পাতল নীলা ল'ব লাগিব, অলপ ৰেড ল'ম, অলপ ডিপ ব্লু ল'ম। ৰেডটো কম হৈছে, মিক্স কৰি ল'ব লাগিব। পানী মাৰি লওঁ। অলপ কম হৈছে, পানী মাৰি পিনে পাতল কৰি দিব লাগিব। আৰু তলৰ ফালৰ পৰা অলপ কালাৰ অৰেঞ্জ ল'ম আৰু অলপ ডিপ য়েল্ল' ল'ম, মিক্স কৰি তলৰ ফালৰ পৰা
বেকগ্ৰাউণ্ডটো কেনেকৈ কৰিব লাগিব পিছফালে আমি ঘৰটো ডিটেইলছ কৰিব লাগিব ঘৰটোৰ ডিটেইলছ কৰিবলৈ হ'লে প্ৰথমতে আমি চালখন বনাব লাগিব
বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক কমেণ্ট কৰিব বুলি আশা থাকিল।